অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুতি নেপাতি কেনেকৈ থাকো। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন অসমীয়াই পালন কৰে অসমীয়াৰ হিয়াৰামতো ৰঙালী বিহু। ঢোল পেপাৰ মাতেৰে ৰজন জনাই যায় সমগ্ৰ অসম। বহাগ মাহটো যে ৰাহৰি নাই প্ৰতিজন অসমীয়াৰ, আৰু ই তাতোকৈ বেছি আপোন হৈ পৰে প্ৰতিজন অসমীয়া শিল্পীৰ বাবে। প্ৰতিখন ৰঙালী বিহু সন্মিলনৰ সদস্যৰ বাবে আৰু প্ৰতিজন বিহুবলীয়া দৰ্শকৰ বাবে। কিন্তু কৰোনাৰ গ্ৰাসত পৰা অসমত এইবাৰ বিহুও নাই আৰু বিহুৰ লগত জড়িত এই সাংস্কৃতিক অনুষ্ঠানসমূহো নাই। পদূলিমুখতেই যেন থমকি ৰল সকলো। এইবাৰ নাহৰৰ সুৰ টানিবলৈ জুবিন গাৰ্গৰো অনুষ্ঠান নাই। নাই পাক পাকেৰে নচুৱাবলৈ পাপন। এইবাৰ নীল আকাশৰ গীতত গছে বনে পাত নহলাই। দীপলীলাই সকলোকে চুই যাবলৈ নাগায় ৰাতি বিহু। বিহু হুঁচৰি দলবোৰৰো এইবাৰ ব্যস্ততা নাই। ঢোল তাল গগনা সকলো স্তব্ধ হৈ ৰল। সেমেকি গল কপৌ ফুল আৰু জেতুকাৰ ৰং। অসমৰ আয়ুস ৰেখা বহাগ এইবাৰ বহাগ হৈ নাহিল। কৰোনা ভাইৰাছৰ আতংকই ৰুগ্ন কৰি পেলালে অসমীয়াৰ নতুন বছৰৰ নতুন মাহটিক। সকলোৰে এটাই আশা, এইবাৰ কৰোনাক বিনাশ কৰিম আৰু অহাবাৰলৈ নতুন উদ্যমেৰে পালন কৰিম বিহু আৰু উদযাপন কৰিম সাংস্কৃতিক অনুষ্ঠানসমূহ।